মেকআপ কৰি আছে বোকা হানা আনি নিছে মজা মজা পাৰা নাই পাৰা বোকা গানটোত শ্বুটিং কৰিবলৈ আহিছোঁ এয়া আমাৰ লগত আছে নিচা কাৰ্য আৰু আজি সৰু সৰু চলিবিলাক লৈ আহিছোঁ এইটো আমাৰ এয়া আমাৰ ইফালে ৰেডি হৈছে এয়া আমাৰ কেমেৰামেন ডাঙৰীয়া থেংক ইউ স্বাগত কৰিছা আমি এয়া ভণ্টিহঁতক গামোচা লৈ থাকিবলৈ দিছোঁ বাৰু যিহেতু সকলোৱে ছাপোৰ্ট কৰে যেন এতিয়া আৰু আমি অলপ দেৰিকৈ বোকাত পথাৰত নামিম এখন পথাৰ ভিডিঅ'টো যেতিয়া সকলোৱে ভালকৈ ধৰি লয় আৰু কেনে লাগিল কৰি ভাল লাগছি নাই কাৰণে ভাল লাগছি নাই নে এইবাৰ আমাৰ অলপমান দেৰিকৈ আমাৰ ইয়াৰ বাবু জুবিনৰ গাত বোকা টানা হ'ব ছাৰ আপুনি ভাল লাগিছে না ছাৰ ভিডিঅ'টো ভাল লাগিছে না অঁ আশীৰ্বাদ কৰিব আৰু আশীৰ্বাদ কৰিব এতিয়া ইয়াৰ ওপৰত কেটেই গামোচাখন সেই দেখা নাপায় গামোচা চামোচা লৈ আমি এতিয়া আৰু বেলেগ এটা লোকেশ্যনত যাই আছোঁ ভিডিঅ'টো সকলোৱে চাব শ্বেয়াৰ কৰিব লাইক কৰিব বহুত কষ্ট হৈছে যাই আছোঁ ভণ্টি কেনে লাগিল অঁ মাইনা কেনে লাগিল এতিয়া অলপ দেৰিকৈ বোকা আনিব লাগিব নহয় হয় হয় এইখন আমাৰ গাঁও ব্ৰ কেনে খায়াৰ কেনে মাইনা কেনে লাগিল সেই মাইনাটো বলাল বাবু কেনে লাগিল ভাল লাগিল এতিয়া অলপমান দেৰিকৈ বোকা লাৰিম অলপ দেৰিকৈ এতিয়া আমি বোকা খেলিম না সেই আমাৰ এক্ট্ৰেছ যাই আছে অলপ এটা নতুন ইউটিউবাৰ আছে মই তেনেকুৱা নতুনেই অলপমান কিবা কৈ দি এই ভিডিঅ'টো চাই লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্টত জনাই দিব কেনে হৈছে ধামাকা ধামাকা ভিডিঅ' যে আছে আৰু এই চেনেলটোত নিচা কাশ্যপ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব কাৰণ অৰিজিনেল ভিডিঅ'টো তাতে আছে এই অৰিজিনেল এইটো যিটো অৰিজিনেল ভিডিঅ'টো হৈছে এই নিচা কাশ্যপ চেনেলটোতে গৈ আছে এইবিলাক আমাৰ সৰু সৰু কনকলতা এতিয়া আমি এই নদীটো পাৰ হ'ব লাগিব অ' মাই গড কেনে মজা এটা বোকাৰ কাৰণে লোকেশ্যন এটা পালোঁ লোকেশ্যনটো এইটো হ'ব এইটো চাই থাকক থৈ দিওঁ অলপ ভালকৈ থাকিবি দেই বোকা ষ্টাৰ্ট হ'ব আৰু এতিয়া আমাৰ বোকা এয়া আমাৰ জুবিন বৰা খাই দি ব্লাৰ হৈ গৈছা বোকা মাৰিম ৰ তোক এয়া আমাৰ চব বোকা খেলিব লাগে একদম লাইন হৈ আছে লাইন মজা হিৰইন চাফা এইবিলাক আমাৰ দস্তি এইবিলাক আমাৰ চাওঁ বৰ্ণালী অঁ নাচি থাক চবে তই বোকাত উল্টা উল্টা কৰি থাক দে ঘুমে দি মজা শুনো বাগৰি দি মজা ঘুমে দি মজা বাইদেউ ভণ্টি কেনে লাগিল কেনে জুবিনৰ গাত গোটেই বোকা মাৰা যাব মুখত নহয় দে অকল হোৱা ৰে তো মাথা এয়া চব ৰেডি বোকা লৈ হাতত বোকা লৈ ৰেডি ষ্টাৰ্ট গো মাৰ লিপচিংটো মিলাবৰ কাৰণে ৰিলিক্সটো শুনি আছে মজা দি থাকা ৰিলিক্স শুনি আছে
দে জলদি কৰ ৰেপ মাৰিব এতিয়া আমাৰ জুবিনে ৰেপ মাৰিব ৰেপ এই মজা 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 পাৰবি ভৱিষ্যত আছে গাখীৰ চাখীৰ খাই আহিবি অলপ গাখীৰ খাই আহিবি গাখীৰ অৱস্থা কেঁচা কৰ দিয়া ৰে বাবা তুমকো গজব বেজতি দে 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 নিজে নিজে মুখত আনিলো নিজে নিজে মুখত হান নিজে নিজে মজা মজা এই আমাৰ কেমেৰামেন মাৰি আছে নিজে নিজে মুখত হান এই আছে আমাৰ হেৰিকেইটা ছোৱালীকেইটা এইফালে চাইডত ডেন্স কৰিছে মজা মজা সানি ল বঢ়িয়া এই মজা বাবু মজা দিছে তই কমাই থাক মজা মেকআপ কৰি আছে বোকা সানা সানি ল নহ'লে চকু নুমি যাব নিজে নিজে সানি ল মজা সকলোৱে চাব বহুত কষ্ট হৈছে এতিয়া আমাৰ ভণ্টিক অলপমান কিবা সুধো দেচোন কওঁ কেনে লাগিল ভাল লাগছে একদম দেখা পাইছে মানে হেৰিটো চাওঁ অলপমান দৃশ্যটো একদম দেখাই পাইছে মুম্বাই খোজা নাছিল কিবা কৈ নুমালো তাৰপিছত মানে অৱস্থা নাই লাইক চাইক কৰবা কওঁ আৰু অলপ চলপ দাদাৰ চেনেলটো কি বুলিছে দে অসমীয়া অসমীয়া ভৱেশ বুলি আছে ছাবস্ক্ৰাইব লাইক কমেণ্ট শ্বেয়াৰ চব কৰিব আৰু আমাৰ মেইন ভিডিঅ' য'ত পাম আৰু মেইন ভিডিঅ' আমাৰ নিশা কাশ্যপ চেনেলটোত পাব লাইক কমেণ্ট ছাবস্ক্ৰাইব শ্বেয়াৰ কৰিব আৰু মানে বাই বাই আৰু বাই বাই আমাৰ ভিডিঅ' কমপ্লিট হ'ল এতিয়া আমাৰ হ'ল আৰু এতিয়া চবে ঘৰত যাম এতিয়া চলিকেইটা খেলাই দিলোঁ এতিয়া আমিও যাওঁ আৰু অলপ টাইম পিছত ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু লগতে আমাৰ বাইদেউৰ ইউটিউব চেনেল নিশা কাশ্যপ অফিচিয়েলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কমেণ্ট শ্বেয়াৰ চব কৰিব আৰু ধন্যবাদ